লক্ষী পূজা বুলি ৰাতিপুৱাই গা মুৱা ধুই এয়া লক্ষী দেৱীৰ প্ৰতিমা আনিবলৈ বুলি আমি ওলাইছো আৰু এইফালে ল'ৰা সন্থাখিনি দেখিছে নহয় গাড়ীত উঠি লৈছে একদম পোৱালিৰ পৰা ডাঙৰলৈকে সকলো ওলাইছে আৰু আমাৰ গাড়ীত আমিখিনিয়ে যিমান পাৰো গৈছো এইফালে আপা বা তাৰপিছত পাপা মা আমি কিটা ওলাইছো তাৰপিছত আমি পাই গলোগে আৰু তাত প্ৰথমতে বহুত ভিৰ লাগি আছে মানে প্ৰতিমা নিবলৈ বহুত মানুহ আহিছিলে গাড়ী ভিৰ লাগি আছিলে তাৰপিছত আমি আহিলো মায়ে ধুনীয়াকৈ চাকি গছ জ্বলাই দিছে আৰু ওচৰত লক্ষী দেৱীৰ ওচৰত তাৰপিছত এনেকে চেলেং কাপোৰ এনেকে ঢাকি লৈ গৈছে তাৰপিছত গাড়ীত উঠাই দিলে দাদাহঁত গোটেইখিনিয়ে লগ খাই আমি সেয়া কৰি ধুনীয়াকৈ সেয়া কৰি আহিলো তাৰপিছত ৰাস্তাতে পাপাহঁতে বজাৰ বহি আছিলে তাতে কল প্ৰসাদত দিবলৈ কল ললে তাৰপিছত এনেকে আমি আহিলো থ্যাংক ইউ সো মাচ লাভ ইউ অল